হাই অসমবাসী, আজি এটা মই বহুত দুখনীয় আৰু আনন্দিত এটি ভিডিঅ' মই কৰিছোঁ। আমাৰ ৰাজীৱ গগৈ শ্ৰাদ্ধ পালেহি, গতিকেলৈ এইটোৱে ক'ব বিচাৰিছোঁ যে ৰাজীৱ গগৈৰ প্ৰতি ইমানেই শ্ৰদ্ধা মৰম যে অৰুণাচলতো আছে বুলি আমি ভবাই নাছিলোঁ। সেইদিনাখন ডাম্বুকৰ পৰা দুগৰাকী মহিলা আহিলে, মাক জীয়েক। ই আৰু মোৰ সৰু মূৰকৈ চাৰিআলিতে এখনি দোকান আছে, গতিকেলৈ তাতে বজাৰ চজাৰ কৰোঁতে ক'লে যে ভাইও, তহঁতৰ টুপচিঙা গাঁৱৰ যিজন গায়ক বহুত মৰমীয়াল আছিল, ভাল লাগিছিল। তেখেতৰ গীতবিলাক শুনিলে আমাৰ বহুত ভাল লাগে, বুজি পাওঁ অসমীয়া কথা, কেনেকৈ অৰ্থত গান গায়, কি গায়, তেনেকুৱা ধৰণৰ প্ৰতিবাদ হ'ল। তেতিয়া সেই মহিলাগৰাকী মোক ক'লে যে ভাইটি কেতিয়া সিহঁতৰ দহাৰ হ'ব বুলি ক'লে। মই বোলো এইকেইদিনতে হ'ব, 9 তাৰিখে হ'ব বুলি মই ক'লোঁ। তেতিয়া কোৱাত তেখেতলোকে ক'লে যে তেখেতৰ শ্ৰাদ্ধত মই কিবা এটা দক্ষিণা দিছোঁ, এই দক্ষিণাটো দি দিবা দেই বুলি ক'লে। এতিয়া হ'ব বুলি কৈ মই দক্ষিণাটো ল'লোঁ। এইকেইজনী এই আপুনি ডাম্বুকৰ পৰা আহিছিল, ৰাজীৱ গগৈৰ মৰমত দক্ষিণা দিছে। মই ৰাজীৱ গগৈৰ ঘৰত দি দিম। বহুত মোৰ ভাল লাগে ন আপোনাৰ তেখেতক, একদম ৰাজীৱৰ গান শুনি ভাল লাগে, সেইটো কাৰণে আপুনি ইমান মৰমত দিছে। হ'ব দে। এখেতৰ নাম বোলে অনুপমা লেগ বুলি কয় বোলে। ডাম্বুকৰ কমচে কম আমাৰ চপাখোৱাৰ পৰা কমচে কম 80 কিলোমিটাৰ দূৰৰ পৰা তেখেতলোকে স্কুটি চলাই আহি যে ৰাজীৱ গগৈৰ কিবা শ্ৰাদ্ধৰ কাৰণে যে তেখেতে এটা দক্ষিণা দিছে, কম জানো আনন্দিত কথা। আমাৰ যে ৰাজীৱ গগৈৰ যে অৰুণাচলতো তেনে মৰম চেনেহ আছে বুলি আমি ভাবোঁ। অৰুণাচলবাসীক আমি আমাৰ ইউটিউবাৰ হৈ আমাৰ শদিয়া টুপচিঙা গাঁৱৰ নিবাসী হৈ মই আপোনাক ধন্যবাদ দিছোঁ। গতিকেলৈ মই এয়া পইচাকেইটা মই সিহঁতৰ ঘৰত মই এয়া দিছোঁ। এয়া ডাম্বুকৰ পৰা দি আহিছিলে 1000 টকা। এইটো অনুপমা লেগ, এইটো অঁ অনুপমা লেগ দেই।